যোৱাকালি সপোনত বগৰী চুৰ কৰা দেখিছিলোঁ। সেয়ে আজি ৰাতিপুৱাই আমি দুয়োজনীয়ে আহিলোঁ মাহীহঁতৰ ঘৰলৈ। বোলো চুৰ নকৰাকৈ জানি বুজি বগৰী লৈ যাওঁ নে কি কয়। আৰু বগৰী পাৰিবৰ কাৰণে চৌবাৰী বিচাৰি নাপায়, এয়া কিবা গছৰ ডালকে লৈ আমাৰ মাইনাই এতিয়া বগৰী পাৰিবৰ কাৰণে গৈছে। এতিয়া মই পাৰিব লৈছোঁ, কিন্তু চাওকচোন সেইডাল দাঙোতে মুখে পুৰা টানি লৈ গৈছে। মই ভালকৈ সেইডাল দাঙিবই পৰা নাই। যি কি নহওক তথাপিও পুৰা কষ্ট কৰি দাঙিলোঁ, কিন্তু চাওকচোন ইফালে মই এতিয়া জোৰে লগাব পৰা নাই বগৰীকেইটা পাৰিবৰ কাৰণে। এনেকৈ দাঁতিয়ে হাতী কৰি দুইজনে বগৰীকেইটা পাৰি লৈ আনিলোঁ। তাৰপিছত আহিলোঁ মৰিগাঁও অহা কাৰণ এটাই, আমাৰ ঘৰৰ মিক্সিটো মানে বেয়া হৈ গৈছিল। আজি পিঠাগুড়ি খুন্দিব লওঁতে গোটেই হেণ্ডেলডালেই ভাঙি থাকিল। সেয়ে এতিয়া মাইনাই এবাৰ দুইজনে ভাল কৰিবৰ বাবে দিবলৈ আহিলোঁ। সেইটো দি মেলি অহাৰ পিছত আমাৰ মাইনাই এতিয়া ল'ল মালভোগ কল এহাকি। তাৰপিছত আৰু অলপ কাম আছিল, সেই কামখিনি কৰি পেলি লোৱাৰ পিছত এতিয়া আৰু মাহী মই গোটেইকেইজনে আমি খাবলৈ আহিলোঁ। আৰু মই ভিডিঅ' কৰাৰ কাৰণে চাওকচোন মাহীয়ে কেনেকৈ চকু ডাঙৰ কৰি চাইছে। বাৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।